নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ। অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টলৈ সোমাব ৬,০০০কৈ টকা। ছাত্ৰ ছাত্ৰীসকল এইটো টকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব অনলাইন আবেদন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেনেকৈ অনলাইন আবেদন কৰিবা আৰু এই স্কিমটোৰ নাম কি সবিহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা ভিডিঅ'টো। অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব ৬,০০০কৈ টকা বেংক একাউণ্টৰ জৰিয়তে। আৰু কেনেকৈ এপ্লাই কৰিব এতিয়া তোমালোকক দেখুৱাম। তোমালোকে প্ৰথমতে গুগল বা কম্বাজৰত চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকে NSP পৰ্টেল বুলি চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ এনেকুৱা এটা পেজ আহিব, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, যিটো তোমালোকক মই এতিয়া আকৌ দেখুৱাইছোঁ। তোমালোকক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি এটা ৱেবছাইট আহিব, যিটো ৱেবছাইটৰ জৰিয়তে তোমালোকে এপ্লাই কৰিব লাগিব এই টকাটোৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইফালে চাব পাৰিছা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল scholarship.gov.in, অসম চৰকাৰৰ তৰফৰ পৰা তোমালোকে এইখিনি টকা পাবা। তাৰপিছত তোমালোকে স্কলাৰশ্বিপটোত ৱেবছাইটটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো NSP স্কলাৰশ্বিপ বুলি কোৱা হয় ৬,০০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিলে লাভ কৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে লাষ্ট ডেট মাজত মাত্ৰ কেইটামান দিন বাকী আছে NSP স্কলাৰশ্বিপৰ কাৰণে। তোমালোকে অতি সোনকালে তোমালোকে এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেনেকৈ আবেদন কৰিব পাৰিবা সবিহে তোমালোকক মোবাইলত অলপ দেখুৱাই আছোঁ। তোমালোকে মোবাইলতকৈ কম্পিউটাৰত যদি কৰা আৰু বেছি ভাল হ'ব। তোমালোকে scholarship.gov.in যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত আহি যোৱাৰ লগে লগে তোমালোকে তলফালে ডাউন কৰিবা। তলফালে ডাউন কৰাৰ লগে লগে ইয়াত চাব পাৰিবা এপ্লিকেশ্যন কৰ্ণাৰ বুলি। ইয়াত তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন আছে, ফ্ৰেছ এপ্লিকেশ্যন, ৰিনিউৱেল আছে বা প্ৰিভিয়াছ অৰ্থাৎ আগৰ বছৰ যিসকলে কৰিছে সেইসকলৰ আছে। তোমালোকে ফাৰ্ষ্টতে নিউ ৰেজিষ্ট্ৰেশ্যন যিটো আছে সেই অপশ্যনটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ এনেকুৱা এটা পেজ আহিব। ছাত্ৰ ছাত্ৰীসকলৰ কি কি লাগিব স্কলাৰশ্বিপটোৰ কাৰণে, কোনকেইটা ষ্টেটত স্কলাৰশ্বিপটো এপ্লাই কৰিব। যিহেতু আমি অসমৰ আছে এভেইলেবল স্কলাৰশ্বিপটো, তোমালোকে ৬,০০০ টকাকৈ লাভ কৰিবা। তাৰপিছত NSP স্কলাৰশ্বিপ পৰ্টেল ইয়াত লিখা আছে। ইয়াত কৈছে ক্লিক ফৰ দ্য স্কলাৰশ্বিপ স্কিম হষ্ট অন 2022-2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰী বা তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ এটা ফৰ্ম ওলাব। এনেকৈ তোমালোকে চাব পাৰিছা যে 2022-23ৰ বাবে আৰু কি লাগিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ছাত্ৰ ছাত্ৰীসকল সবিহে ইয়াত উল্লেখ কৰা আছে। এডুকেশ্যন ডকুমেণ্টছ ষ্টুডেণ্টৰ বাবে অৰ্থাৎ মাৰ্কশ্বিট লাগিব ছাত্ৰ ছাত্ৰীসকল বা চাৰ্টিফিকেট। তাৰপিছত নিজৰ বেংক একাউণ্ট IFSC কোড লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ তৃতীয় নম্বৰ আছে আধাৰ কাৰ্ড। যদি আধাৰ কাৰ্ড নাথাকে তেনেহ'লে ষ্টুডেণ্টে স্কুল বা কলেজৰ পৰা বোনাফাইড চাৰ্টিফিকেট লাগিব। তাৰপিছত আধাৰ এণ্ট্ৰল ID বা স্কেন কপি বেংক পাছবুক। তাৰপিছত কৈছে 6 নম্বৰ ইনষ্টিটিউট স্কুল ডমিচিয়েল যিটো চাৰ্টিফিকেট আছে সেইটো স্কুল বা কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলক দিব। ইয়াত মেইন কি আছে সবিহে তোমালোকে চোৱাৰ পিছত শেষত তোমালোকে ইয়াত চাবা তিনিটা টিক মাৰ্ক লগাই দিব হয়। টিক মাৰ্ক অপশ্যন আহিছে, এই তিনিটা টিক মাৰ্ক লগাই তাৰপিছত তোমালোকে কণ্টিনিউত ক্লিক কৰি দিবা। কণ্টিনিউত যেতিয়া ক্লিক কৰি দিব তোমালোকৰ এনে এটা নতুন পেজ ওলাব, যিটো এপ্লাই ফাৰ্ষ্ট প্ৰচেছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তোমালোকে আকৌ লগইন কৰিব লাগিব। লগইন কৰাৰ পিছতে আকৌ তোমালোকে দুটা ফৰ্ম ফিল আপ কৰিব লাগিব। সেই দুটা ফৰ্ম ফিল আপ কৰাৰ লগে লগে তোমালোকৰ যিটো এপ্লাই হৈ যাব। তাৰপিছত তোমালোকে আৰু এটা ডাউনলোড অপশ্যন আহিব, ফৰ্ম ওলাব, যিটো তোমালোকে কলেজত নি জমা দিব লাগিব। জমা দিয়াৰ পিছতে তোমালোকে এই কলেজৰ পৰা ভেৰিফাই কৰাৰ পিছতে তোমালোকৰ এই ৬,০০০কৈ টকা সোমাব প্ৰত্যেকৰে বেংক একাউণ্ট। সকলোৰ বাবে এলিজিবল আছে এই স্কলাৰশ্বিপটো।